মুভিখনৰ আৰম্ভণিতে এটা পৰিয়ালক দেখা যায়। হাজবেণ্ডজনৰ নাম আছিল মাৰ্ফিউ, মহিলাগৰাকীৰ নাম আছিল অমি। অমি আৰু মাৰ্ফিউৰ এটা ল'ৰা সন্তান আছিল, যাৰ নাম আছিল গেছপাৰ। এদিন মাৰ্ফিউলৈ পুৰণা গাৰ্লফ্ৰেণ্ডৰ এটা ভইচ মেছেজ আহে। মাকে কয় যে যোৱা 2 মাহ ধৰি ইলেক্ট্ৰাৰ একো খবৰ পোৱা নাই। ইলেক্ট্ৰা মাৰ্ফিউৰ এক্স গাৰ্লফ্ৰেণ্ড আছিল। মাৰ্ফি আৰু ইলেক্ট্ৰাৰ মাজত 2 বছৰৰ আগতে ব্ৰেকআপ হৈছিল। এই খবৰ পাই মাৰ্ফিৰ বহুত দুখ লাগিল, কাৰণ মাৰ্ফিয়ে এতিয়াও ভাল পাই আছিল ইলেক্ট্ৰাক। ইলেক্ট্ৰাৰ মাকে মাৰ্ফিক ইলেক্ট্ৰাক বিচাৰিবলৈ কয়। মাৰ্ফিয়ে নিজৰ বহু পুৰণি বন্ধুক ফোন লগায় আৰু ইলেক্ট্ৰাক বিচৰাৰ চেষ্টা কৰে। জুলিঅ' নামৰ এজন বন্ধুৱে কয় যে ইলেক্ট্ৰাক মই শেষবাৰ কেইবাজনো লোকৰ সৈতে দেখিছিলোঁ। লগতে কয় যে ইলেক্ট্ৰাই বহুত ড্ৰাগছ ল'ব ধৰিছিল আৰু ড্ৰাগছৰ অবিহনে ইলেক্ট্ৰা থাকিব নোৱাৰা হৈছিল। কিন্তু ইলেক্ট্ৰা বৰ্তমান ক'ত আছে জুলিঅ'ই নাজানো বুলি কয়। মাৰ্ফিয়ে পত্নীক ইলেক্ট্ৰাৰ নিৰুদ্দেশৰ কথা কয় আৰু কয় যে মই ইলেক্ট্ৰাক বিচাৰি যাব লাগিব। এই কথাত পত্নী দুখী হৈ যায় আৰু সন্তানক লগত লৈ ঘৰৰ পৰা গুচি যায়। আলমাৰীৰ পৰা মাৰ্ফিয়ে এবিধ ড্ৰাগছ উলিয়াই। এই ড্ৰাগছ ইলেক্ট্ৰাই মাৰ্ফিক তেতিয়া দিছিল যেতিয়া দুয়ো ৰিলেশ্যনত আছিল। মাৰ্ফিয়ে আকৌ ফোন কৰি বহুজনৰ পৰা ইলেক্ট্ৰাৰ খবৰ উলিয়াব চায়, কিন্তু কাৰোৰে পৰা একো খবৰ নাপালে মাৰ্ফিয়ে। তাৰপিছত ইলেক্ট্ৰাই দিয়া ড্ৰাগছ মাৰ্ফিয়ে লৈ লয়। এতিয়া মুভিখনত ফ্লেশ্ববেক দেখুওৱা হয়। কিছু বছৰৰ আগৰ দৃশ্য। মাৰ্ফি আৰু ইলেক্ট্ৰাক একেলগে দেখা যায়। ইলেক্ট্ৰাই কৈ থাকে যে মই ফ্ৰান্সৰ হয়। লগতে কয় মই এগৰাকী পেইণ্টাৰ হয় আৰু মোৰ এজন বয়ফ্ৰেণ্ড আছে যিয়ে এটা আৰ্ট গেলেৰী চলায়। তেতিয়া মাৰ্ফিয়ে কয় যে মই ইয়াত ডাইৰেক্টৰ হিচাপে কাম কৰিবলৈ আমেৰিকাৰ পৰা আহিছোঁ। প্ৰথম দেখাতে মাৰ্ফি ইলেক্ট্ৰা প্ৰেমত পৰিছিল আৰু ইলেক্ট্ৰাকো মাৰ্ফি ভাল লগা হৈছিল, কিন্তু ভাল পোৱাৰ কথা কোনেও ক'ব নোৱাৰিছিল কাৰণ ইলেক্ট্ৰাৰ এজন বয়ফ্ৰেণ্ড আছিল। মাৰ্ফিয়ে ইলেক্ট্ৰাক তাইৰ বয়ফ্ৰেণ্ডৰ সৈতে সম্পৰ্ক কেনেকুৱা বুলি সোধাত ইলেক্ট্ৰাই কোনো ধৰণৰ ৰিপ্লাই নিদিয়ে। মাৰ্ফিয়ে বুজি উঠে যে ইলেক্ট্ৰা আৰু তাইৰ বয়ফ্ৰেণ্ডৰ মাজত ভাল সম্পৰ্ক নাই। ইয়াৰ পিছত মাৰ্ফিয়ে ইলেক্ট্ৰাক প্ৰপ'জ কৰে আৰু ইলেক্ট্ৰাইও য়েছ কৈ দিয়ে। ইলেক্ট্ৰাই বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ কৰি লয় কাৰণ ইলেক্ট্ৰাৰ বয়ফ্ৰেণ্ডৰ এগৰাকী পত্নী আছিল। ইয়াৰ পিছত দুয়ো একেলগে টাইম স্পেণ্ড কৰিব ধৰিলে আৰু সুবিধা পালেই বহুত এনজয় কৰিব ধৰিলে। মাৰ্ফিয়ে ইলেক্ট্ৰাক একেলগে জীৱন কটোৱাৰ কথা কয়, কিন্তু ইলেক্ট্ৰাই কয় যে ভৱিষ্যতে কি হ'ব কোনেও নাজানে, গতিকে জীয়াই থকা সময়খিনিত খুলি এনজয় কৰিব লাগে। ইয়াৰ পিছত দেখা যায় যে ইলেক্ট্ৰাই ড্ৰাগছ লৈ আছে আৰু মাৰ্ফিকো ড্ৰাগছ ল'বলৈ কয় ইলেক্ট্ৰাই। তেওঁলোকৰ বন্ধু জুলিঅ'ই সেই ড্ৰাগছ যোগান ধৰিছিল, কিন্তু সেই ড্ৰাগছ সেৱন কৰি ইলেক্ট্ৰাৰ ভাল লগা নাছিল। ইলেক্ট্ৰাই বেছি পাৱাৰৰ ড্ৰাগছ বিচাৰে আৰু জুলিঅ'ই দুয়োকে এঠাইলৈ লৈ যায় য'ত তেওঁলোকে বহুত বেছি ড্ৰাগছ সেৱন কৰে। এদিন ইলেক্ট্ৰাই মাৰ্ফিক এক্স বয়ফ্ৰেণ্ডৰ আৰ্ট গেলেৰীলৈ লৈ যায়। তিনিওজনে কথা পাতি থাকে। মাজে মাজে এক্স বয়ফ্ৰেণ্ডে ইলেক্ট্ৰাক ফ্লাৰ্ট কৰি থাকে আৰু ইলেক্ট্ৰাক কিবা কথাত ভিতৰলৈ লৈ যায়। এইবোৰ দেখি মাৰ্ফিৰ বহুত খং উঠিছিল আৰু জেলাছ ফিল কৰিছিল। ইলেক্ট্ৰাই আহি মাৰ্ফিক বুজায় যে খং নকৰিবা, এতিয়া তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কিন্তু মাৰ্ফিৰ খং তেতিয়াও কম নহয়। মাৰ্ফিয়ে দুয়োৰে ওপৰত চকু দি ৰাখে আৰু মাৰ্ফিয়ে গম পায় যে ইলেক্ট্ৰাই এতিয়াও বয়ফ্ৰেণ্ডৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখে আৰু এতিয়াও একেলগে সময় স্পেণ্ড কৰে। এই কথা মাৰ্ফিয়ে ইলেক্ট্ৰাক সোধে আৰু তেতিয়া তাই কয় যে মই ইণ্টিমেট হ'বলৈ বাধ্য আছিলোঁ কাৰণ মোৰ এক্স বয়ফ্ৰেণ্ডৰ আৰ্ট গেলেৰীত মোৰ কিছু আৰ্ট এক্সিবিশ্যন কৰিব আছে। এই কথাত মাৰ্ফি উদাস হৈ যায়, কিন্তু একো নকয় ইলেক্ট্ৰাক। এক্সিবিশ্যনৰ দিন আহি যায় আৰু পাৰ্টিত মাৰ্ফিয়ে যথেষ্ট ড্ৰাগছ লয়। মাৰ্ফিয়ে ইলেক্ট্ৰাৰ এক্স বয়ফ্ৰেণ্ডৰ পত্নীৰ আগতেই ইলেক্ট্ৰা আৰু ইলেক্ট্ৰাৰ এক্স বয়ফ্ৰেণ্ডৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। এই কথাত দুয়োৰে মাজত হতাহতি হয় আৰু কেছ গৈ থানা পায়। ইলেক্ট্ৰাৰ এক্স বয়ফ্ৰেণ্ডে মাৰ্ফিৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়ে, কিন্তু ইলেক্ট্ৰাৰ ৰিকুৱেষ্টত কেছ উঠাই লয় এক্স বয়ফ্ৰেণ্ডে। পুলিচ অধিকাৰীজন এক্স বয়ফ্ৰেণ্ডৰ লগত ভাল সম্পৰ্ক আছিল। পুলিচ অধিকাৰীজনে মাৰ্ফিক সাৱধান কৰি দিয়ে যাতে ভৱিষ্যতে এনে কৰ্ম কৰাৰ পৰা আঁতৰি থাকে। ইয়াৰ পিছত মাৰ্ফি আৰু ইলেক্ট্ৰা ওলাই যায় আৰু দুই বহুতবাৰ ইণ্টিমেট হয়। কিছুদিনৰ পিছত দেখুওৱা হয় মাৰ্ফি আৰু ইলেক্ট্ৰা এটা পাৰ্টিত যায়। বহু লোক থাকে পাৰ্টিটোত। মাৰ্ফিয়ে নিজৰ ফিউচাৰ প্লেনিঙৰ কথা কৈ থাকে। তাত এগৰাকী সুন্দৰ যুৱতী আছিল যিয়ে মাৰ্ফিক কিবা কথাৰ চলেৰে ৱাশ্বৰুম লৈ যায় আৰু মাৰ্ফিৰ লগত এনজয় কৰে। এনজয় কৰি থকাৰ সময়তে কোনোবাই ৱাশ্বৰুমৰ দৰ্জাখন খটখটায়, কিন্তু মাৰ্ফিয়ে দৰ্জা খুলি নিদিয়ে। ৱাশ্বৰুমৰ ভিতৰত কাম শেষ কৰি মাৰ্ফি ইলেক্ট্ৰাৰ ওচৰলৈ আহে। ইলেক্ট্ৰাই মাৰ্ফিক কয় মই সকলো শুনিলোঁ ৱাশ্বৰুমৰ ভিতৰত কি হৈছিল। দুয়োৰে মাজত তৰ্কাতৰ্কি আৰম্ভ হৈ যায়। ইলেক্ট্ৰাই কয় এতিয়া এই কথাৰ একো প্ৰভাৱ নপৰে আমি কাৰ লগত এনজয় কৰোঁ বা কৰিছিলোঁ। যাৰ যেনেকৈ মন যাব এনজয় কৰিব পাৰিব। এই কথাত মাৰ্ফিৰ বহুত খং উঠে। দুয়ো ঘৰলৈ গৈ থাকে আৰু গাড়ীৰ ভিতৰতে দুয়োজনে বহুত কাজিয়া লাগে। শেষত ইলেক্ট্ৰাই মাৰ্ফিৰ সৈতে বিয়াৰ হোৱাৰ কথা কয় আৰু কয় যে আগলৈ যি হ'ব আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত হ'ব আৰু আমি কেতিয়াও ইজনে সিজনক ধোকা নিদিওঁ। কিন্তু এদিন ইলেক্ট্ৰাই মাৰ্ফিক এক সাংঘাতিক ইচ্ছাৰ কথা কয়। ইলেক্ট্ৰাই কয় মই বিচাৰোঁ আমি দুয়ো তৃতীয় এজনী ছোৱালীৰ লগত ইণ্টিমেট হওঁ। মাৰ্ফি এই কথাত আচৰিত হৈ পৰে, কিন্তু পিছত মান্তি হয়। কিছুদিন এনেকৈ চলি থাকি এদিন এজনী ধুনীয়া ছোৱালী মাৰ্ফি ঘৰৰ কাষত থাকিবলৈ আহিল, যাৰ নাম আছিল অমি।
অমিৰ কোনো নাছিল পৰিয়াল বুলি ক'বলৈ অমিৰ সৈতে মাৰ্ফি আৰু ইলেক্ট্ৰাৰ পৰিচয় হয় এতিয়া তিনিওৱে একেলগে ফুৰা চকা কৰিব ধৰিলে এদিন অমি মাৰ্ফিৰ ঘৰলৈ আহে ইলেক্ট্ৰাই অমিক ড্ৰাগছ অফাৰ কৰে আৰু সেই ড্ৰাগছ অমিয়ে লৈ লয় তাৰ পিছত তিনিও ইণ্টিমেট হয় এদিন ইলেক্ট্ৰা ঘৰৰ পৰা বাহিৰলৈ যায় সেই সুবিধা পাই অমিয়ে মাৰ্ফিক মাতে আৰু দুয়ো এনজয় কৰাত লাগে এনেকৈ এতিয়া সুবিধা পালে অমি আৰু মাৰ্ফি ইণ্টিমেট হয় মাজে মাজে এদিন অমিয়ে গম পায় যে তাই প্ৰেগনেণ্ট হৈছে এই কথা মাৰ্ফিক কয় মাৰ্ফিৰ টেনশ্যন বাঢ়ি যায় উপায়হীন হৈ মাৰ্ফিয়ে ইলেক্ট্ৰাক এই কথাবোৰ কয় আৰু কয় যে তুমি নজনাকৈ মই বহুতবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছোঁ অমিৰ সৈতে ইলেক্ট্ৰাৰ বহুত খং উঠে আৰু ঘৰ এৰি গুচি যায় পিছত ইলেক্ট্ৰাক মনাবলৈ মাৰ্ফি যায় এখন বাৰত গৈ মাৰ্ফিয়ে দেখে যে ইলেক্ট্ৰা আন পুৰুষৰ লগত আছে মাৰ্ফিয়ে মনাব চায় কিন্তু ইলেক্ট্ৰাই ইগনোৰ কৰে এদিন ইলেক্ট্ৰাৰ ঘৰ যায় তাতো ইলেক্ট্ৰা অন্য পুৰুষৰ সৈতে থাকে ইলেক্ট্ৰাই মাৰ্ফিক বহুত গালি দিয়ে আৰু তাৰ পৰা খেদি পঠিয়ায় এই ঘটনাৰ পিছত মাৰ্ফিয়ে ইলেক্ট্ৰাক লগ নোপোৱা হ'ল বহুদিন পিছত মাৰ্ফি আৰু অমি একেলগে থাকিব ল'লে একেলগে থাকে যদিও মাৰ্ফিয়ে এতিয়াও ইলেক্ট্ৰাক ভাল পাই আছিল লগত থাকে যদিও মাৰ্ফি সুখী হ'ব পৰা নাছিল অমিৰ লগত ইতিমধ্যে অমিৰ সন্তান পৃথিৱীলৈ আহি গৈছিল অমি আৰু অমিৰ সন্তানে পাবলগীয়া মৰম আৰু আদৰ পোৱা নাছিল মাৰ্ফিৰ পৰা অমিয়ে জানিছিল যে মাৰ্ফিয়ে এতিয়াও ইলেক্ট্ৰাক ভাল পায় কিন্তু অমিয়ে কোনোদিন এই ক্ষেত্ৰত একো মাত মতা নাছিল আৰু একো বিৰোধিতাও কৰা নাছিল মুভিখনত এতিয়া বৰ্তমান সময় দেখুওৱা হয় মাৰ্ফি এতিয়া ঘৰত অকলে আছে মাৰ্ফিয়ে বহুতক ফোন কৰিছিল ইলেক্ট্ৰাক বিচাৰি মাৰ্ফি হতাশাত ভুগিল ইলেক্ট্ৰাৰ কাৰণে অমি আৰু নিজ সন্তানক কৰা ইগনোৰৰ কথা ৰিয়েলাইজ কৰিব ধৰিলে মাৰ্ফিয়ে অমি আৰু সন্তানৰ দুখত বাথৰুমত সোমাই কান্দিব ধৰে মাৰ্ফিয়ে সকলো জানিও অমিয়ে মাৰ্ফিক বহুত ভাল পাইছিল আৰু মাৰ্ফিৰ ভুলৰ বাবে অমি প্ৰেগনেণ্ট হৈছিল বুলি উপলব্ধি কৰিলে মাৰ্ফিয়ে অমি ঘৰলৈ আহে আৰু মাৰ্ফিক বাথৰুমত কান্দি থকাৰ অৱস্থাত পায় কিন্তু মাৰ্ফিক একো নকয় অমিয়ে কিছু সময়ৰ পিছত মাৰ্ফিৰ সন্তান আহে বাথৰুমলৈ মাৰ্ফিয়ে সন্তানক সাৱটি বহুত কান্দে আৰু কথা দিয়ে তোমাক আৰু তোমাৰ মাক আজিৰ পৰা মই বহুত কেয়াৰ কৰিম আৰু তোমালোকে মোক ক্ষমা কৰি দিয়া ইয়াৰ পিছত মাৰ্ফিয়ে ইলেক্ট্ৰাক বিচাৰিব এৰি দিয়ে আৰু এটা নতুন জীৱন আৰম্ভ কৰে আৰু ইয়াৰ লগে লগে মুভিখনৰ ইয়াতে শেষ হোৱা দেখা যায় কিন্তু মুভিখনত এইটো নেদেখায় যে ইলেক্ট্ৰাৰ শেষত কি হ'ল বন্ধুসকল মুভিখনৰ এক্সপ্লেনেশ্যন শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ধন্যবাদ